দুপৰীয়াৰ নিস্তব্ধতা ভাঙি ভাহি আহিছে এটি সুৰ। শুনিছানে? আমজোপাৰ পৰা গীত গোৱা কুলিজনীৰ মোহনা মাতটি, লগতে শালিকী, বালিমাহী এই আটাইকেইজনীয়েও কলকলাইছেহি। ইমান যে শ্ৰুতিমধুৰ সিহঁতৰ কণ্ঠ। এই শান্তিময় পৰিৱেশত চকুজুৰি লাহেকৈ এবাৰ মুদি চাবাচোন। এটি এটি উশাহৰ লগত দুয়োগালত মলয়াৰ কোমল ঢৌবোৰৰ চেঁচা চুমা অনুভৱ হ'ব। যান বাহনৰ কৰ্কশ শব্দবোৰৰ মাজত প্ৰকৃতিৰ মাত যেন ৰুদ্ধ হৈ পৰিছিল। আজি যান-জঁট থমকি ৰোৱাত পক্ষীবোৰ মুক্ত হৈ মাখি মেলিছে আৰু প্ৰকৃতিয়েও শুৱলা বাঁহী বজাই মধুৰ স্পন্দন তুলিছে।